আপোনালোক সকলোকে পুনৰবাৰ মই মোৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে আৰু একেবাৰে সুস্থ হৈ আছে বুলি ইয়াৰ আগৰ ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণকৈ চাইছে তেতিয়া হলে ইয়াৰ আগৰ ভিডিঅ'টোত মই যোনখিনিৰ পৰা এৰিছিলো আকৌ ভিডিঅ'টো হেখিনিৰ পৰাই আৰম্ভ কৰিছো আশা কৰিছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব সাবিয়ান চকু চাওক ভালকে দেখো হিংসা দেইছে তো মামা আহা ৰুটি হৈ গল মামা ক্যামেরা ঘুমাই গ'ল ভাত নোখোৱা প্লেটখন ডেকৰ কৰাই হোৱা নাই ড্ৰাই ফ্ৰুটছৰ প্লেটখন অলপমানহে দেখাম মই বোলে চুৰ কৰিবলৈ আহিছোঁ বোলে চুৰেল ইহঁতৰ বেয়া হিংসা হৈ আছে মোৰ ওপৰত কি কৰে নাজানো আৰু তো গাইজ চাওক আপোনালোকে এইখন নেদেখা ইহঁতে মোক গালি পাৰিব নহয় সিহঁত এটা যে খাবও নাপালোঁ সিহঁতে চব পেকিঙে কৰি দিলে মই ৰুটি বনাই থাকোঁতে আগতে মামাক এতিয়া মই ভাতকেইটা দি লওঁগে বহুত ৰাতি হৈ গৈছে নহয় আগে চবলৈকে ভাতখিনি বাঢ়ি লওঁগে আহি যোৱা তোমালোক ঐ হেল্পাৰটো মাতি দেচোন আজি A few moments later. আৰু এফালে আমাৰ সবৰে ভাত পানী খোৱা হৈ গ'ল আৰু এতিয়া বাজিছে প্ৰায় ৰাতি 12টা মানে কিন্তু অহাকালিলে যিহেতুকে আমাৰ জোৰণখন আহি পাই গ'ল সেইকাৰণে আমি এতিয়া পেকিংখিনি কৰি থৈ দিব লাগিব যিখিনি বাকী আছিলে আৰু এফালে পেকিং কৰি আছে সিমন আৰু অমিত কাকায়ে একেবাৰে ডাইৰেক্ট বিছনাত আজি ঢালাই আহিছোঁ মাটি এফালে ইহঁত দুটা ওপৰত আৰু আমি তলত আৰু চিমন চোফাত চিমনে মাত্ৰ উঠি গৈছে চোফাৰ পৰা আৰু আমি পাকাতে আছোঁ হিনাবাই মই মাইনা আমি পাকাত হৈছোঁ আৰু এতিয়া ঘৰলৈ যাওঁ চিমনে থৈ আহিব চাই থাকিব বোলে মুখ চুখ ধুই মেলি ৰেডি হৈ লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ অ'কে মানে আকৌতো কালিলৈ আহিব লাগিবই কালিলৈ মেইন ফাংচন তো আজি এতিয়া মই যাম সুমিতৰ লগত মামা যাব মামা বজাৰলৈ যাব মামা আৰু সুমিত বজাৰলৈ যাব বহমপুৰ বজাৰ বহে আমাৰ আজি শনিবাৰ তো তাতে যাব আৰু মোক সুমিতা আমাৰ ঘৰত নমাই দিব তো আমি এতিয়া যাব ওলালোঁ বাই বাই কৰি দিয়া চিমন বাই 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 মাইনাহঁত থাকিব আজি মাইনা থাকিব থৈ পেলাই এতিয়া গৈ আছোঁ ঘৰলৈ একেবাৰে চাওঁ যদি ৰাস্তাত কিবা থাকে দেখাম নহ'লে একে ঘৰত গৈ লগ পাম মামাই আমাক আকৌ বজাৰলৈকে লৈ যাব বোলে আকৌ বজাৰৰ পৰা বাহিৰে মামাও মানে আমাৰ ঘৰলৈ যাব তো মামা আগে আগে গৈ আছে ৰ'ব ঘৰ আহি পাই গ'লো এফালে এতিয়া নাজিয়া যাব মামাহঁতৰ ঘৰলৈ এফালে মামাই আমি যে বনাই থৈছিলোঁ তিল পিঠা আৰু তেল পিঠা নিবলৈ আহিছে বজাৰৰ পৰা বাহিৰে আহিলোঁ আমি আকৌ এতিয়া ঘৰলৈ মই ঘৰ পোৱাগৈ নাই নানীহঁতৰ ঘৰ পালোহি এফালে মামাই পিঠাখিনি লৈ যাব আমাৰ নানীহঁতৰ জলকীয়া জোপা চাওক নাজিয়া বাই বাই যোৱা তোমালোক যোৱা সুমিতৰ দেৰি হ'ব বিস্মিল্লাহ যা ভালকৈ হেল্ল' এভৰিৱান ঘৰলৈ আহিছিলোঁ অথনি দেখা পাইছিলে তাৰপিছতে যাম মানে মই মামাহঁতৰ ঘৰত দুদিনমান থাকি আহিলোঁগৈ আৰু কৈছোঁৱে মামা ছোৱালীজনী অকলশৰীয়া বুলিকৈ আৰু মামীৰো গাটো ভাল নহয় ভিডিঅ'ত দেখা পাবই আপোনালোকে মামীৰ একদমেই গাটো ভাল নহয় তাৰপিছত হিনাবাই বহুত কষ্ট কৰে বেচেৰি সেইকাৰণে মই গৈ পেলাই দুদিন তাইক অকণমান সহায় কৰি দি থৈ আহিলোঁগৈ আৰু নহ'লেনো বাই ভনী হৈছোঁ কিয় বাৰু হয় নাই কওকচোন আৰু মই আহিলোঁ কিন্তু এতিয়া মাহঁত যাব লৈছে খবৰ এটা ল'বলৈ আৰু তো তাতে জেঠাইহঁতৰ ছোৱালীকেইজনী আছে মামা ছোৱালীজনী মানে সৰু মামাৰ ছোৱালীজনী আছে ইহঁত চব আছে খালি মই গুচি আহিলোঁ কাৰণ মানে মোৰ কিয় গুচি আহিলোঁ মোৰ কাপোৰ কানি একো আইৰণ চাইৰণ কৰা হোৱাই নাই আৰু বস্তু পাতিবিলাকো ঠিক ঠাক কৰি মেলি লওঁ সেইকাৰণে আৰু এতিয়া আমাৰ ৰিম যাব আম্মা যাব আৰু জেঠাই যাব আৰু নানী যাব সেইদিনা যে পিঠা বনাইছিলে নানীজনী যে দেখিছিলোঁ আৰু আমি দুজনী ঘৰত থাকিম মানে নানীৰ বোৱাৰীজনী মানে আমাৰ মামীৰ লগত আমি দুজনী থাকিম আৰু মেহেন্দি লগাব আছে চাওক মেহেন্দি চেহেন্দি একো লগোৱা নাই ইহঁতে মেহেন্দি লগাই আজৰি আৰু তাতো চবে মেহেন্দি লগাই আজৰি এইফালে আমাৰ মাও জেতুকা লগাই আজৰি এতিয়া মা যাব ওলাইছে
মা যাব মামাহঁতৰ ঘৰলৈ এফালে মা পুৰা ওলাই মেলি ৰেডি আৰু জেঠাইটো যাব এই মানে বতৰটো ইমান বেয়া হৈ গ'ল হঠাতে বৰষুণ দি দিলে আৰু সেইকাৰণে লাইনটো গুচি গ'লগৈ এতিয়া আকৌ পৰা আহিলোঁ এতিয়া মামীহঁতৰ ঘৰত আছোঁ মেহেন্দি লগাবলৈ আহিছোঁ মানে কৈছিলোঁ নহয় মাহঁত নাই মামাহঁতৰ ঘৰলৈ গৈছে তো আমি গুচি আহিলোঁ মামীৰ ওচৰলৈ মেহেন্দি লগাবলৈ তেনেকৈ আগলৈ চাই দিব হেল্ল' গাইজ মেহেন্দি এইয়া মেহেন্দি বেক কেমেৰা কৰি মই ভালকৈ দেখাই দিম দেই পুৰা ব্ৰাইডেল মেহেন্দি লগাইছোঁ কইনাতকৈও বেছি কিজানি গাইজ এতিয়া বাজিছে জানেনে কেইটা 7টা বাজি গ'লগৈ আজি 4 তাৰিখ তাৰমানে আজি মামা ছোৱালীজনী জোৰণ আৰু তাৰপিছত আমি ইয়াৰ পৰাই ওলাই যাম অঁ মোৰ মেহেন্দি চাওক এইখিনি মই লগাইছোঁ দেই এইটো ফালে মই লগাইছোঁ এইফালে মামীয়ে লগাই দিছে আৰু এইখন পুৰা মেহেন্দি লগাইছোঁ আৰু বাৰু বতৰটো ইমানেই বেয়া কৰিলে জানেনে দে বৰষুণ দি আছে সেইকাৰণে খঙতে শুই আছিলোঁ এতিয়া যেতিয়া মই বেছি দেৰি কৰি নাথাকোঁ এতিয়া মোৰ থ্ৰেডিঙো কৰিব আছে মই দৌৰি থ্ৰেডিং কৰিবলৈ যাম আকৌ থ্ৰেডিং কৰি আহি ওলামহি আৰু মই এতিয়া জল্দি কাম বনখিনি কৰি মেলি একেবাৰে ওলাই মেলিহে আকৌ আপোনালোকক লগ পাম দেই আৰু গাইজ বহুত দৌৰি হৈছে একদম দৌৰি ওলাইছোঁ যিহেতুকে দেৰি হৈ গৈছে তাতে সোনকালে গৈ পাব লাগিব এইফালে আমি নানীহঁতৰ পদূলিত টমটমৰ কাৰণে ৰখি আছোঁ এইফালে আমি আহি পালোঁ বিবাহ ভৱন আৰু আমি মামীহঁতৰ ঘৰ গৈ নাপালোঁ মানে বিবাহ ভৱনৰ পৰা আকৌ আগলৈ মামীহঁতৰ ঘৰলৈ যাব লাগে আৰু যিহেতুকে ইয়াতে গোটেই সোপা আহিয়ে গ'ল মানে মামীহঁতৰ ঘৰত তলা মাৰি থৈ চব আহি গ'ল ইয়ালৈ আকৌনো আমি মামীহঁতৰ ঘৰলৈ কিয় যাওঁ সেইকাৰণে এতিয়া আমি নামি দিলোঁ বিবাহ ভৱনতে তেতিয়াহ'লে ব'লক আপোনালোককো লৈ যাওঁ ওপৰলৈ চাওক মোৰ মেকআপ আৰু ঘামি চামি অৱস্থা নাই ঘৰৰ পৰা অহাৰ পৰা অকণো ৰেষ্টেই পোৱা নাই আই মেকআপ এৰিমে অকণমান দেখাই দিব ধৰচোন আজি এটা ন'জ পিন বুলি কৈছোঁ ন'জ পিন পিন্ধিছোঁ দেখাই দিম ৰ'ব অলপ ভালকৈ এৰিম ধৰচোন অকণমান পুকতে হিল পিন্ধি আহিছোঁ অঁ আমাৰ এয়া হলত আলহী আহি পুৰা ৰেডি পৰিয়ালৰ মানুহখিনি এটা এটাকৈ দেখাই দিম আৰু এয়া আলহী এয়া মোৰ জেঠাই এজনী নানী তামোল চামোল খাই ৰমচি হৈ বহি আছে আৰু এজনী আমাৰ নানী বোৱাৰী মামী কালি যে মেহেন্দি লগাই দিছিলে আৰু এজনী আমাৰ ভণ্টি আমাৰ মানুহ আহি পাই গ'ল চকীখিনি ঠিক কৰ পুৰা একদম ফটোশ্বুট পুৰা একদম ব্ৰাদাৰ এণ্ড চিষ্টাৰ আৰু এইফালে আমাৰ ফাইনেলি কইনাজনীৰ মেকআপ কৰি হৈ গ'ল হৈ যোৱাৰ পিছত কেইখনমান ফেমিলিৰ লগত ফটোশ্বুটৰ কাৰণে ওলাই আহিলে আৰু অলপ টাইমো লাগে দিয়কচোন আৰু এইফালে দৰা অহাৰ আগে আগে অলপমান বাহিৰত আহি ফটোশ্বুট কৰিলে কিন্তু একদম ফটোশ্বুট কৰি থকাৰ সময়তে ফোন আহি গ'ল যে দৰা আহি পায়ে গ'লহি সেইকাৰণে বেছি সময়ো ফটোশ্বুট কৰিব নোৱাৰিলে একচুৱেলি আৰু গাইজ ফাইনেলি আমাৰ দৰা ঘৰৰ মানুহ আহি পাই গ'লহি দৰা ঘৰৰ মানুহ আহি পাওঁতে মানে মই কৈছোঁ ফটোশ্বুট কৰি থকা সময়তে আহি পাই গৈছে তাই বাৰু দৌৰি আহি গ'ল কিন্তু ফোন কৰিছে বাৰু আহি পাওঁতে যে আমি উৰিয়াগাঁও পাওঁতে একচুৱেলি ফোন মাৰিছে আহি পোৱা বুলিকে তেতিয়া আমি গোটেই সোপা তললৈ নামি গ'লোঁ দৰা ঘৰৰ মানুহক আদৰি আনিবলৈ আৰু এয়া চাওকচোন দৰা ঘৰৰ মানুহ আহি পাই গৈছে দৰাজনক দেখাম কিন্তু অকণমান ৰৈ থাকক শেষলৈকে এইফালে আমাৰ দৰা অৰ্থাৎ ভিনদেউ ফাইনেলি ষ্টেজত বহিলেহি আৰু আপোনালোকক মই ওচৰৰ পৰা দেখাম বাৰু এইফালে আমাৰ ভিডিঅ'খিনি কৰি আছিলে একচুৱেলি ভণ্টি আহে মই মানে একে যোৱাৰ পৰাই কিছু কামত ব্যস্ত হৈ আছিলোঁ মানে নকৰিলেও নহয় দিয়কচোন মানে কিছুমান কাম যিহেতুকে চকুৰ আগত থাকিলে মোৰ সহ্য নহয় আৰু মই কাৰণে কৰি আছিলোঁ আৰু মানে ইটো সিটো আকৌ কাপোৰটো ঠিক কৰি দিয়া অকণমান মেকআপ কৰি দিয়া অকণমান কিবা এটা কৰি দিয়া এইবিলাকো চলি আছিলে আৰু এইফালে দৰা ঘৰৰ মানুহ আহি পেলাই মানে হল পালেহি আৰু আমাৰ মানুহখিনিয়ে মানে বহিবলৈ দি আছিলে তেওঁলোকক
চাই থাকিবচোন আগলৈ আৰু এইফালে কইনাজনী কইনাৰ ৰুমৰ পৰা উলিয়াই অনা হৈছে মানে ভিনদেউৰ ওচৰলৈ এয়া ভিনদেউৰ ওচৰত আনি পেলাই বহাইছেহি মানে ভিনদেউৰ পৰিয়ালৰে এজনী বায়ে চাওকচোন আৰু এইফালে আপোনালোকক চিনাকি কৰি দিওঁ এইফালে ব্লু কালাৰ মেখেলা চাদৰ পিন্ধাজনী হৈছে মানে দৰাৰ মাক আৰু কইনাকটো চিনি পাইছে আৰু এইফালে এজন দৰা আৰু মাজত বহি থকাজনী দৰাৰ ফেমিলিৰে হয় কিন্তু মই চিনি নাপাওঁ আপোনালোক সকলোৱে যাতে আহে আৰু তেওঁৰ কথাখিনি শুনে আজি এই গুৰুত্বপূৰ্ণ আজি আমি অহাৰ উদ্দেশ্য হৈছে ইয়াত গুৱাহাটী জ্যেষ্ঠ পুত্ৰ ৰিং চেৰেমনি নগাঁও নিবাসী কিশোৰ ৰহমান ছোৱালী ৰশ্মি ৰহমানৰ লগত ৰিং চেৰেমনিৰ আমাৰ প্ৰস্তাৱটো মই আহি ধৰিছোঁ এইফালে আপোনালোকক মই কৈ দিছোঁ আপোনালোকে হয়তো বুজি নাপাবও পাৰে যিহেতুকে দুখন ঘৰৰ মাজত আলোচনা হৈ আছে কিন্তু এতিয়া যিহেতুকে এখন সমাজ আছে মানে সমাজখন তাতে বহি আছে ন সেইকাৰণে সমজুৱাকে জোৰোণৰ প্ৰস্তাৱটো সমজুৱাকে দাঙি ধৰিছে আৰু এই প্ৰস্তাৱটো আমাৰ মামাই গ্ৰহণ কৰিছে ভাত পানী খাই মেলি হৈ গ'ল ভাত পানী খুৱাই মেলি আপোনালোকক দেখাব নোৱাৰিলোঁ এতিয়া কইনাই আঙুঠি পিন্ধোৱা হৈ কেক কাটে কইনাৰ মাহীয়েকৰ ছোৱালী গুডলি বাই আৰু এইফালে আমাৰ পুৰা ফটোশ্বুট হৈ আছে চবৰে মই ভাত খোৱা খাই পেলাই একো ভিডিঅ' কৰিবই নোৱাৰিলোঁ জানেনে অলপ ব্যস্ত হৈ আছিলোঁ যে আৰু এইফালে আমাৰ বৌদেউ এজনী আমাৰ বৌ মই কৰি আছোঁ ভিডিঅ' কিন্তু ফটো উঠাই পষ্ট আৰু ইহঁতে চবেই পূৰা ফটো উঠাত ব্যস্ত আৰু এইফালে সকলোৰে ভাত খোৱা যিহেতুকে হৈ গ'ল এতিয়া মেইন কামখিনিলৈ আগবাঢ়িব লাগে সেইকাৰণে এইফালে মই মামীয়ে মোক ক'লে যে ৰিং চেৰিমনিৰ যোনখন ৰিং দিয়ে সেই প্লেটখন ৰেডি কৰিবলৈ আৰু এইফালে ৰেডি কৰি আছোঁ মই প্লেটখন চাওকচোন এই ফুলবাহীকেইটা পৰিলে একো নহয় দিয়া এটা পৰি গৈছে কিন্তু আৰু এইফালে দৰা ঘৰৰ বাজনীয়ে মানে কইনাৰ কাপোৰ পিন্ধোৱা মানে জোৰোণ পিন্ধোৱা নিয়মখিনি এতিয়া আৰম্ভ কৰিব ওলাইছে আৰু ভাবিছোঁ আপোনালোকক মই দেখাই দিওঁ আৰু এইফালে আপোনালোকে চাই থাকিব দেই
হৈ গ'ল কিন্তু মেইন কাপোৰযোৰ কইনাজনীক মাকে পিন্ধাই দিবলৈ দিছে মানে দৰাৰ মাকে কইনাজনীক কাপোৰযোৰ পিন্ধাই দিবলৈ দিছে সেইকাৰণে যিহেতুকে ইয়াতে বহুত মানুহ বহি আছে সেইকাৰণে এই ৰুমটোলৈ লৈ গৈছে য'ত কইনা কাপোৰ পিন্ধাই আছিলে সেই ৰুমটোলৈ লৈ গৈছে ইমানখিনি মানুহৰ মাজতো আৰু এজনী ছোৱালীক কাপোৰ পিন্ধোৱাটো সম্ভৱেই নহয় দিয়কচোন সেইকাৰণে তাৰপিছত একেবাৰে পিন্ধাই মেলি অনাৰ পিছত মই আপোনালোকক দেখাই আছোঁ আৰু এইফালে কইনাৰ ৰিং পিন্ধোৱা প্লেটখন মই ৰেডি কৰিলোঁ এতিয়া ইয়াতে আঙুঠিকেইটা দি লওঁ এয়া দৰাক দিয়া আঙুঠিটো আৰু এইফালে কইনাক দিয়া আঙুঠিটো দুইটা আঙুঠি আপোনালোকক মই একেলগে দেখাই আছোঁ ৰ'ব কইনাৰ মাক আৰু দৰাৰ মাক ফটো মাৰা নাই ৰখক আৰু মাহীয়েক দেই এয়াও মাহী ছোৱালী আৰু এইফালে কইনাজনীক দৰা ঘৰৰ পৰা দিয়া কাপোৰযোৰ পিন্ধাই আনিলে চাওকচোন ইমান ধুনীয়া লাগিছে নহয়নে বাৰু এইফালে দৰাৰ মাহীয়েকহঁতৰ লগত কইনাজনী ফটো উঠি আছে চাওকচোন মানে অলপমান ফটোশ্বুট হৈ আছে কাপোৰ কানি পিন্ধাই অনাৰ পিছত এইফালে মাহীহঁত এইফালে কইনাৰ মাক আৰু মাহীয়েকহঁতৰ সৈতে অলপমান ফটোশ্বুটো উঠি আছে এতিয়া সকলোখিনি হৈ যোৱাৰ পিছত একেবাৰে শেষৰ কামটোৱে বাকী আছে সেইটো হৈছে দৰাটোৱে কইনাজনীক আঙুঠিটো পিন্ধোৱা কামটো আৰু এইফালে এটা কেক কাটে সেই কেকটো এফালে অমিত কাকাহঁতে ৰেডি কৰি আছে আৰু দৰাই কইনাক বিচাৰি আছে এনেই কৈছে একচুৱেলি দৰাই মানে তেওঁলোকৰ ফেমিলি বা কইনাৰ ফেমিলি এনেকৈ চবকে বিচাৰি আছে চাই থাককচোন এতিয়া কিন্তু আঙুঠি পিন্ধাব ওলাইছে দেই আপোনালোকেও চাই থাকক আৰু ময়ো চাই আছোঁ ক'ব লাগিব মালু নাই আৰু ফাইনেলি বাৰ দেউ আৰু ভীম দেউৰ আঙুঠি পিন্ধোৱা হৈ গ'ল আপোনালোকলৈ বহুত বহুত শুভকামনা থাকিল আপোনালোক এনেকৈ আগবাঢ়ি যাওক জীৱনটোত আৰু এওঁলোকৰ এটা কথা কৈ দিওঁ আঙুঠিটো পিন্ধাই থাকোঁতে দৰা ঘৰৰ এজন দাদাই কৈ আছিলে যে তেওঁলোকৰ 10 বছৰৰ প্ৰেম সফল হ'ল মানে মোৰ বা আৰু ভিনদেউৰ মাজৰ প্ৰেমৰ সম্পৰ্ক আছিলে প্ৰায় 10 বছৰ কিন্তু চাওক অধৈৰ্য নহৈ কেৱল ধৈৰ্য ধৰিলে আৰু এদিন দেখিছেনে সকলোকে সাক্ষী কৰি সমজুৱাকৈ এখন ধুনীয়াকৈ মানে নিজৰ ইচ্ছামতে সকলোখিনি কৰিব পাৰিলে তেতিয়াহ'লে ধৈৰ্যৰ ফল সঁচাকৈয়ে মিঠা নহয়নে বাৰু আৰু সঁচাকৈ প্ৰেমৰ কিন্তু জোৰ থাকিব লাগিব মানে বিৰাট ভাল এটা সম্পৰ্ক আপোনালোক এনেকৈ আগবাঢ়ি গৈ থাকক জীৱনত আৰু বহুত দূৰ আগুৱাই যাওক আপোনালোকলৈ বহুত বহুত শুভকামনা থাকিলে এনেকৈ হাঁহি থাকক দুয়োটাই একেলগে ভালকে দিয়া ভালকে মুখত লগাই দিব নোৱাৰিলা মানে সবখিনি কাম হৈ গ'ল লাষ্টত যিখিনি বাকী থাকে ল'ৰা ঘৰৰ মানুহখিনিক মান ধৰা সেইখিনি কামৰ কাৰণে এয়া মান ধৰিবলৈ বস্তু পাতিবিলাক ৰেডি কৰি থকা হৈছে সকলোখিনি লাষ্টলৈ হৈয়ে গৈছেগৈ আৰু
দোৱা হৈ আছে এতিয়া মানে শেষত যাবৰ আগে আগে অলপমান দোৱা কৰি দিছে এটা শুভ কাম যিহেতুকে ন সেইকাৰণে মানে আমাৰ যিহেতুকে দোৱা কৰাই অলপ আল্লাহৰ নামত সেইকাৰণে আছে দৰাৰ যোনবিলাক প্ৰেজেণ্ট থাকে কইনাই মানে দৰাক দিব সেই বস্তুখিনি এয়া বস্তুখিনি দিবলৈ গৈ আছে পেকিং চব সিমনে কৰিছে দেই চাওক এফালে এয়া এইবিলাক বস্তুখিনি তো গাইজ ফাইনেলি সকলোখিনি হৈ গ'লগৈ আৰু অৱশেষত আল্লাহৰ নাম লৈ তেওঁলোকৰ কাৰণে অলপ আমি সকলোৱে দোৱা কৰিলোঁ আৰু তেওঁলোকৰ যাতে এই সফল জীৱন আৰু আগলৈ আৰু আগুৱাই যায় আৰু সফল হওক তেওঁলোক তাৰে কামনাৰে আৰু এইফালে কইনাই দৰাক উপহাৰ হিচাপে কিছু বস্তু আগুৱাইছে আপোনালোকক অকণমান দেখাই দিওঁ বুলি ভাবিছোঁ আৰু শেষত তেওঁলোকে কইনা দৰাক অলপ আশীৰ্বাদ দিছে যাতে তেওঁলোকৰ দিনবোৰ ভালকৈ যায় তেওঁলোকৰ পৰিয়ালৰ এয়া বয়োজ্যেষ্ঠসকলে দোৱা দিছে অলপ আশীৰ্বাদ কৰিছে যাতে সকলোখিনি ভাল হয় এয়া যোৱাৰ সময়ত যাবলৈ ওলাইছে তেওঁলোক আৰু যোৱাৰ সময়ত এনেদৰে দুইজনকে আশীৰ্বাদ দিছে আপোনালোক সকলোৱে দুইজনকে আশীৰ্বাদ কৰিব যাতে তেওঁলোকৰ আহিবলগীয়া দিনবিলাক শুভ হয় আৰু ভাল হয় তো গাইজ সকলোখিনি হৈ গ'ল আৰু এতিয়া দৰা ঘৰৰ পৰা অহা আলহীখিনিক আমি বিদায় দিব লাগিব আৰু বিদায় দিয়াৰ আগে আগে কইনাৰ ঘৰৰ পৰা এটা টোপোলা দিয়া হয় আৰু আজিকালি এনেদৰে দিয়ে দিয়কচোন অকণমান সজাই পৰাই দিলে যিহেতুকে ভালো লাগে আৰু দৰা ঘৰৰ পৰাও আমালৈ আনিছিলে কিবা কিবি টোপোলা সেইখিনি বাৰু পিছে পৰে দেখাব পাৰিলে দেখাম দেখাব নোৱাৰিলে আপোনালোকে প্লিজ বেয়া নাপাব আৰু এয়া হৈছে মিঠাইৰ টোপোলা মানে এটা কেক দিয়া হয় অলপ ড্ৰাই ফ্ৰুইটছ আৰু অলপমান মানে এনেকৈ মানে মিঠাই চিঠাই কিবা কিবি পেকিং কৰি পেলাই দিয়া হয় আৰু চাওকচোন দৰা ঘৰৰ মানুহ প্ৰায় যাবই হৈ গ'ল আৰু এইফালে আমাৰ ঘৰৰ যোনখিনি মানে দিবলগীয়া আছিলে সকলোখিনি দি পেলাই বিদায় দিব মা কেকটো বেয়া হৈ গ'ল তো গাইজ দৰা ঘৰৰ মানুহ সকলো বিদায় ল'লে আৰু এতিয়া আমি আছোঁ অলপ ফটো চটো উঠি আছোঁ আমিও যাম আৰু অলপ সময়ৰ পিছতেই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি যদিহে ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ